মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অৰ্গেনিক কেমিষ্ট্ৰিৰ বহুকেইটা ৰিয়েকশ্যন লৈ আহিছোঁ আৰু এইকেইটা ৰিয়েকশ্যন তোমালোকক কেনেকৈ ধুনীয়াকৈ কমপ্লিট কৰে বা এইকেইটা ৰিয়েকশ্যনৰ নাম কি ৰিয়েকশ্যনটোৰ নাম কি ৰিয়েকশ্যনটো কেনেকৈ কমপ্লিট কৰে এইবিলাকতো মই তোমালোকক ধুনীয়াকৈ আজি বুজাই দিম আৰু ৰিয়েকশ্যন এটা কেনেকৈ কমপ্লিট কৰে আজি বুজি পাবা আৰু লগতে মই এটা তোমালোকক হোমৱৰ্কো দিম ইয়াতে তাৰমানে কৰি কেনে তোমালোকে কমেণ্টত জনাই দিবা মই তেতিয়া বুজি পাম যে তোমালোকে আচলতে বস্তুটো বুজি পাইছা নে নাই চ' এতিয়া প্ৰথম যিটো আমাৰ ৰিয়েকশ্যন আছে এই ৰিয়েকশ্যনটো কি হয় জানানে এই ৰিয়েকশ্যনটোত তোমালোকে কি কৰিব লাগিব এই ৰিয়েকশ্যনটো কৰিবলৈ হ'লে ইয়াতে এটা 2 আৰু ইয়াতে এটা 2 দিব লাগিব কিয় দিব লাগিব অলপ পিছতে গম পাবা নিদিলে তুমি ৰিয়েকশ্যনটো নহ'ব হৈ গ'ল তো এতিয়া তোমালোকে এইটো ৰিয়েকশ্যনৰ নাম এটা আছে সেই ৰিয়েকশ্যনটোৰ নামেদিও সুধিব পাৰে উৰ্টছ ৰিয়েকশ্যন বুলি কয় উৰ্টছ ৰিয়েকশ্যন বুলি কয় উৰ্টছ ৰিয়েকশ্যন বুলিও কয় বা উৰ্টছ ৰিয়েকশ্যন বুলিও কয় হৈ গ'ল তো তাৰপিছত মই ৰিয়েকশ্যনটো কৰি দি আছোঁ চব বুজাই আছোঁ আগতে তোমালোকে এইখিনি চাই লোৱা এতিয়া মনত ৰাখিবা এইটো এটা এলকহল ইয়াৰ লগত আমি এচিড দিছোঁ আৰু হিট দিছোঁ এতিয়া কথাটো হ'ল কি ইয়াক এনেকুৱা ৰিয়েকশ্যনক যেতিয়া এলকহলৰ লগত যেতিয়া এচিড যোগ কৰি হিট কৰা হয় তেতিয়াহ'লে তাক ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় মানে নিৰোধন বিক্ৰিয়া বুলি কোৱা হয় চ' এইটো কেনেকৈ কৰে নিউটন বিক্ৰিয়াত কি ঘটনা ঘটে কেনেকৈ ছল্ভ কৰে সেইবিলাক মই তোমালোকক বুজাই দিম এতিয়া নেক্সটটো তোমালোকে চোৱা এইটো হ'ব তোমালোকৰ OT এলকিনৰ লগত OT যোগ কৰিলে জানিবা এইটো অজনলাইচিছ বিক্ৰিয়া বুলি কয় অজনলাইচিছ বিক্ৰিয়া কেনেকৈ কৰে কি কৰে গোটেইখিনি মই তোমালোকক কৈ দিম নামকেইটাও কিন্তু মনত ৰাখি যাবা পিছত মই কৈ আছোঁ বাৰু তাৰপিছত এইটো বিক্ৰিয়া চোৱা হেলোজেন যোগ হ'লে বেঞ্জিনৰ লগত হেলোজেন যোগ হোৱা বিক্ৰিয়াবিলাককে আমি হেলোজেনেশ্যন বিক্ৰিয়া বুলি কওঁ তাৰপিছত কি হয় কেনেকৈ ছল্ভ কৰে এইটো আমি ক'ম বাৰু তাৰপিছত নেক্সট তোমালোকে চোৱা কনচেনট্ৰেটেড নাইট্ৰিক এচিড আৰু কনচেনট্ৰেটেড H2SO4 এই দুইটাৰ মিক্সাৰটো যেতিয়া বেঞ্জিনৰ লগত যোগ কৰা হয় তেতিয়াহ'লে সেই বেঞ্জিন চক্ৰটোৰ লগত নাইট্ৰ গ্ৰুপ এটা মূলক এটা যোগ হয় তাকে নাইট্ৰেশ্যন বিক্ৰিয়া বুলি কোৱা হয় এই বিক্ৰিয়াটোৰ নাম কি নাইট্ৰেশ্যন বিক্ৰিয়া হৈ গ'ল তো এতিয়া আমি এটাকে আমি বিক্ৰিয়াবিলাক চাম তো তোমালোকৰ কাৰণে তোমালোকে এইবিলাক জনাটো বহুত জৰুৰী এতিয়া তোমালোকে চোৱা মই আগতে কৈছিলোঁ যে ইয়াতে 2 এটা দিব লাগিব ইয়াতে 2 এটা দিব লাগিব হৈ গ'ল তেতিয়া আমাৰ ৰিয়েকশ্যনটো হ'ব ইয়াত ড্ৰাই ইথাৰ শুকান ইথাৰ লৈছোঁ আৰু আমি ইয়াত এটা এলকেন পাম CH3 আৰু 2Na এতিয়া কেনেকৈ হ'ল বস্তুখিনি মই তোমালোকক বুজাম আৰু এইটো জাষ্ট মই এনচাৰটো লিখি দিলোঁ এই বিক্ৰিয়াটো উৰ্টছ বিক্ৰিয়া বোলা হয় দিছ ৰিয়েকশ্যন ইজ ন'ন এজ উৰ্টছ ৰিয়েকশ্যন হৈ গ'ল এনেকৈ তোমালোকে লিখিবা এতিয়া কেনেকৈনো হ'ল মই এইটো তোমালোকক বুজাই দিম তাৰপিছত এটা তোমালোকক কৰিব দিম এতিয়া তোমালোকে মনত ৰাখিবা এই যি দুটা ছ'ডিয়াম আছে সেই ছ'ডিয়াম দুটা তোমালোকে কি ৰাখা মাজত ৰাখা হৈ গ'ল ছ'ডিয়াম দুটা তোমালোকে মাজত ৰাখা প্লাছ ইয়াতে CH3I কেইটা আছে কোৱা দুটা আছে তো এইফালে এটা ICH3 মানে CH3I উল্টাকৈ লিখিছোঁ মই আৰু এইফালে এটা CH3I হৈ গ'ল এতিয়া কোৱা CH3I কেইটা আছিল দুটা আছিল এইফালে এটা লিখিলোঁ হৈ গ'ল তো এতিয়া কি কৰিবা এই যি দুটা ছ'ডিয়াম আছে ছ'ডিয়াম দুটাই কি কৰিব দুটা আইক লৈ যাব তো গ'লে কি হ'ব ইয়াৰ পৰা এটা আই আহিল ইয়াৰ পৰা এটা আহিল আই হ'ল দুটা আৰু ছ'ডিয়াম হ'ল দুটা এই দুটাই লগ লাগি কেনে কি উৎপন্ন কৰিব মই তোমালোকক কৈ দিছোঁ এই 2Na আৰু 2I এই দুইটাই লগ লাগি প্লাছ 2NaI উৎপন্ন হ'ব হৈ গ'ল আৰু ৰৈ গ'ল কি এইফালে CH3 ৰৈ গ'ল আৰু এইফালে CH3 ৰৈ গ'ল তো এতিয়া সেইখিনি যোগ হ'ব CH3 আৰু CH3 হৈ গ'ল তো এনেকৈ তোমালোকৰ কৰে এতিয়া এইটো এটা এলকেন হয় মনত ৰাখিবা এইটো এটা এলকেন হয় তোমালোকক এনেকৈও সুধিব পাৰে যে এলকেনৰ এটা প্ৰস্তুতি লিখা এনেকৈও তোমালোকক সুধিব পাৰে তেতিয়াও তুমি এই উৰ্টছ ৰিয়েকশ্যনটো লিখিলেই হৈ যাব এতিয়া তোমালোকে এইটো ছল্ভ কৰি কেনে তোমালোকে কমেণ্টত কোৱাছো যে এই ৰিয়েকশ্যনটোৰ এনচাৰটো কি হ'ব তো কমেণ্টত কৰি কেনে তোমালোকে জনাবা তেতিয়াহ'লে মোৰ ভাল লাগিব এতিয়া 2 নম্বৰ বিক্ৰিয়াটোলৈ তোমালোকে চোৱা এইটো এটা এলকহল হয় আৰু এলকহলৰ লগত এচিড দি হিট কৰিলে তাক ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন বুলি কয় এইটো কি বুলি কয় ডিহাইড্ৰেশ্যন এইটো ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন বুলি কয় ইয়াক অসমীয়াত কি বুলি কয় নিৰোধন বিক্ৰিয়া বুলি কয় নিৰোধন বিক্ৰিয়া বুলি কয় মনত ৰাখিবা ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন মানে কি জানানে ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন মানে যিবিলাক ৰিয়েকশ্যনৰ পৰা ৱাটাৰ মানে পানী ওলাই যায় H2O ওলাই যায় সেইবিলাককে নিৰোধন বিক্ৰিয়া বুলি কয় এতিয়া ইয়াৰ পৰা কি হ'ব তোমালোকৰ ৱাটাৰ ওলাই যাব এতিয়া কেনেকৈ ওলাই যাব মই তোমালোকক সেইখিনি কৈ দিছোঁ আগতে মই উত্তৰটো লিখি লৈছোঁ ইয়াতে তাৰপিছত মই বুজাই আছোঁ CH3 তাৰপিছত CH হৈ গ'ল
তাৰপিছত ডাবল বন CH CH3 এইটোৰ নাম হ'ব বিউট টু ইন হৈ গ'ল এতিয়া মই ইয়াৰ মেকানিজমটো মই বুজাই দিছোঁ কেনেকৈ হয় তোমালোকক এইটো CH3 CH এইফালে এটা মই হাইড্ৰোজেন দি দিছোঁ হা এই CH2 হৈ গ'ল আল্টিমেটলি তো CH আৰু এইফালে আছে OH আৰু এইফালে আছে CH3 হৈ গ'ল এতিয়া মনত ৰাখিবা OH টো যিটো কাৰ্বনৰ লগত লাগি থাকে তাক আলফা কাৰ্বন বুলি কয় নেক্সটটো কি বুলি কয় বিটা বুলি কয় এইটো কি হ'ব বিটা হ'ব হৈ গ'ল ঠিক আছে তো এতিয়া কি হৈ যায় আমাৰ কি হ'ব এই যিটো আলফা আৰু বিটা কাৰ্বন আছে তাৰ পৰা ৱাটাৰটো ৰিমুভ হৈ যায় যেনে ধৰি লৈছোঁ ফৰ এক্সাম্পল তোমালোকে চোৱা ইয়াতে OH আৰু H এই দুটা H2 হ'ব আৰু O হৈ যাব H2O এইখিনি H2O হিচাপত ওলাই যাব ওলাই গ'লে তোমালোকৰ কি হৈ গ'ল ইয়াতে এচিড থাকিল আৰু ইফালে 373 কেলভিন থাকিল H+ দিয়া মানে এচিড দিয়া সেই এচিডটো দিয়া তো এতিয়া তোমালোকৰ কি হৈ যাব কোৱা তো CH3 ৰৈ গ'ল আৰু ইফালে CH ৰৈ গ'ল ডাবল বন CH তাৰপিছত CH3 ডাবল বনটো দিব লাগিব কাৰণ কাৰ্বনৰ লগত তোমাৰ তেতিয়া ভেলেন্সিটো মিলিব তো এতিয়া তোমালোকে চোৱা আলফা আৰু বিটাৰ পৰা কি হয় ৱাটাৰ ৰিমুভ হয় তাকে আমি ডিহাইড্ৰেশ্যন ৰিয়েকশ্যন বুলি কওঁ তুমি কি কৰিব পাৰা এইফালৰ বিটা হাইড্ৰোজেনটো তুমি ল'ব পাৰা তেতিয়াহ'লে যিটো প্ৰডাক্ট পাবা সেইটো কিন্তু তোমালোকৰ মাইনৰ হ'ব তো সেইকাৰণে আমি আৰু এইটো নলওঁ ডাইৰেক্ট আমি মেজৰ প্ৰডাক্টটো ল'ম ইয়াৰ নাম কি বিউট টু ইন আৰু এইটো হ'ব মেজৰ প্ৰডাক্ট মনত ৰাখিবা এইটো হ'ল মেজৰ প্ৰডাক্ট তো এই বিটাটোও ল'ব পাৰা কিন্তু যিটো পাবা প্ৰডাক্টটো সেইটো মাইনৰ প্ৰডাক্ট হ'ব সেইটো আৰু মই কৰি নাথাকোঁ তো এতিয়া দীঘলীয়া হৈ যাব ভিডিঅ'টো তো এতিয়া নেক্সটটো ভিডিঅ'টো তোমালোকে চোৱা এতিয়া 3 নম্বৰ ভিডিঅ'টোত আমাক প্ৰশ্নটোত কৈছিল কি অজনলাইসিস বিক্ৰিয়া আছিল 3 নম্বৰটো হা এইটোতো ডিহাইড্ৰেশ্যন হ'ল এবাৰ অজনলাইসিস বিক্ৰিয়াত আমি কি যোগ কৰোঁ অজন যোগ কৰোঁ অথি মানে কি অজন এতিয়া যোগ কৰি কি কৰোঁ আমি তো তোমালোকে চোৱা এই যিটো কম্পাউণ্ড আছে তোমালোকক মই বুদ্ধি এটা দিছোঁ আৰু তো মেকানিজম নহয় কোনো ধৰণৰ তো এটা বুদ্ধি দি দিছোঁ তো এই যিটো কম্পাউণ্ড আছে সেই কম্পাউণ্ডটো তুমি কি কৰা সেম লিখা কেৱল মই কি উঠাইছোঁ কোৱা ইয়াৰ যিটো ডাবল বন আছে সেই ডাবল বনটো মই কি কৰিছোঁ উঠাই দিছোঁ হৈ গ'ল তো এইটো কোনো মেকানিজম নহয় এইটো মই এটা টেকনিক দিছোঁ তোমালোকে যাতে কৰিব পাৰা আৰু হৈ গ'ল তোমালোকে বেলেগ টেকনিকো ইউজ কৰিব পাৰা তো এই কম্পাউণ্ডটো আমি লিখিলোঁ কেৱল ডাবল বনটো কমপ্লিটলি উঠাই দিছোঁ হৈ গ'ল দি কেনে এতিয়া কোৱা অক্সিজেন কেইটা আছে কোৱা এতিয়া কোৱা অক্সিজেন কেইটা আছে 3টা আছে তোমালোকে কি কৰা তলৰ ফালে 2টা দিয়া এটা 2টা আৰু ওপৰৰ ফালে এটা দিয়া টোটেল কেইটা হৈ গ'ল 3টা এতিয়া তোমালোকে নে কি হৈ গ'ল এনেকৈ বনাই দিয়া তো হৈ গ'ল অক্সিজেন আছিল 3টা দি দিলোঁ এতিয়া কি কৰা তোমালোকে ইয়াৰ লগত Zn আৰু H2SO4 দি দিয়া হৈ গ'ল দি কেনে কি কৰিবা ইয়াক 2 টুকুৰা কৰিবা তোমালোকে পৰীক্ষাত দেখুৱাই দিব নালাগে মই জাষ্ট তোমালোকক দেখুৱাই দিছোঁ এনেকৈ 2 টুকুৰা কৰিবা এইফালে এটা টুকুৰা এইফালে এটা টুকুৰা হৈ গ'ল 2 টুকুৰা কৰা পৰীক্ষাত দেখুৱাই দিব নালাগে মই জাষ্ট তোমালোকক কেনেকৈ কি কৰিব লাগে সেইটো কৈছোঁ এই অক্সিজেনটোৰ ছাইডেদি টুকুৰাটো কৰিবা 2 টুকুৰা কৰিলে কি হৈ যাব তোমালোকে চোৱা এইটো টুকুৰাত কি ৰৈ গ'ল চোৱা CH3 ৰৈ গ'ল হয়নে আৰু কি ৰৈ গ'ল CH আৰু O ৰৈ গ'ল হৈ গ'ল প্লাছ এইটো টুকুৰাত কি ৰৈ গ'ল চোৱা CH ইয়াত H কেইটা আছে 2টা আছে এটা আগতে লিখিলোঁ H তাৰপিছত কি ৰৈ গ'ল C আৰু এটা H আছে ইয়াতে আৰু এইফালে কি আছে O আছে মই এনেকৈ ভাঙি লিখিছোঁ আৰু HCHO বুলি লিখিছোঁ ইয়াত 2টা হাইড্ৰোজেন আছে নহয় আমি এই 2টা হাইড্ৰোজেন হ'ল এইটো আৰু কাৰ্বন হ'ল এটা আছে আৰু অক্সিজেন এটা আছে হৈ গ'ল প্লাছ ঠিক আছে এতিয়া তোমালোকে চোৱা এই জিংক যিটো আছে এই জিংকটোৰ লগত অক্সিজেনটো লগাই দিয়া ৰৈ যোৱা ওপৰৰ অক্সিজেনটো লগাই দিয়া জিংক অক্সাইড হৈ গ'ল এনেকৈ তোমালোকে অজনলাইসিস বিক্ৰিয়াটো লিখিবা এইটো বিক্ৰিয়াৰ নাম কি অজনলাইসিস ৰিয়েকশ্যন অজনলাইসিস অসমীয়াটো অজনলাইসিস বিক্ৰিয়া এতিয়া নেক্সট বিক্ৰিয়াটো তোমালোকে চোৱা এই বিক্ৰিয়াটোত হেলোজেন যোগ হৈছে সেইকাৰণে ইয়াক হেলোজেনেশ্যন বিক্ৰিয়া বুলি কয় ইয়াক হেলোজেনেশ্যন বিক্ৰিয়া বুলি কয় হৈ গ'ল এই বিক্ৰিয়াটোৰ নাম হেলোজেনেশ্যন বিক্ৰিয়া এনেকৈ লিখিবা আৰু তো যিটি লিখি নিদিবা আকৌ ভালকৈ লিখিবা আকৌ তো হৈ গ'ল এতিয়া কি কৰিবা ইয়াত হেলোজেন যোগ হ'ব ইয়াৰে ইলেক্ট্ৰফাইল Cl+টো যোগ হৈ যাব তো এইবিলাক আৰু মই বেছি বুজাই নাথাকোঁ তো এইটো ক্ল'ৰ'বেনজিন প্লাছ HCl উৎপন্ন হ'ব ইয়াত এই হেলো এৰিন উৎপন্ন হ'ব এইটোৰ নাম ক্ল'ৰ'বেনজিন ইয়াৰ নাম হ'ব ক্ল'ৰ'বেনজিন এইটো এটা হেলো এৰিন হয় তো নেক্সট তোমালোকে বিক্ৰিয়াটো চোৱা এইটোক কয়
নাইট্ৰেশ্যন বিক্ৰিয়া HNO3 আৰু H2SO4 যোগ কৰি কেনে বেঞ্জিন চক্ৰৰ লগত যোগ কৰিলে এটা নাইট্ৰমূলক বেঞ্জিন চক্ৰৰ লগত যোগ হয়, তাকে নাইট্ৰেশ্যন বিক্ৰিয়া বুলি কয়। মনত ৰাখিবা নাইট্ৰেশ্যন বিক্ৰিয়া মানে এই দুটা এচিড থাকিলে জানিবাই নাইট্ৰেশ্যন বিক্ৰিয়া। এতিয়া নাইট্ৰেশ্যন বিক্ৰিয়াত সদায় মনত ৰাখিবা কি মূলক যোগ হয়, বেঞ্জিনটো বেঞ্জিনে থাকিব, মনত ৰাখিবা। নাইট্ৰেশ্যন বিক্ৰিয়াত কি মূলক যোগ হয় জানানে? NO2 মূলক যোগ হয়, NO2 মূলক। নাইট্ৰেশ্যন বিক্ৰিয়াত সদায় কি মূলক যোগ হয়? NO2 মূলক যোগ হয়। তো ইয়াৰ নাম হ'ব নাইট্ৰবেঞ্জিন। নাইট্ৰবেঞ্জিন এই মূলকটোৰ এই যৌগটোৰ নাম হ'ব নাইট্ৰ NO2 মানে নাইট্ৰ আৰু এইটো বেঞ্জিন। তো এতিয়া তোমালোকে বুজি পালা না যে নাইট্ৰেশ্যন বিক্ৰিয়াত তোমালোকৰ এই দুটাৰ মিক্সাৰটো যেতিয়া বেঞ্জিনৰ চক্ৰৰ লগত যোগ কৰিম তেতিয়া NO2 মূলক বেঞ্জিন চক্ৰৰ লগত NO2 মূলক যোগ হৈ কেনে এটা যৌগৰ সৃষ্টি হয়, তাকে নাইট্ৰেশ্যন বিক্ৰিয়া বুলি কোৱা হয়। তো নাইট্ৰেশ্যন বিক্ৰিয়াত NO2 মূলক যোগ হয়, তো এইটো হ'ল নাইট্ৰেশ্যন বিক্ৰিয়া। তো এনেকৈ তোমালোকক মই আৰু কৰাই দিম, যদি ছেকেণ্ড পাৰ্টটো লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি কেনে জনোৱা।